মই কোচুগড় ডিভিজনৰ আণ্ডাৰৰ ফৰেষ্ট ৰেঞ্জ অফিচাৰ কনচুলেশ্যন ৰেঞ্জ অফিচাৰ হয় IC হওঁ মই। আজি আমি খবৰ পোৱা মাত্ৰে আমি ইয়াতে আহিছোঁ পাৰজাবিল এৰিয়াত। আহি দেখা পালোঁ দুটা দঁতাল হাতী, এটা দঁতাল আৰু এটা অলপ সৰু আৰু দুটা এতিয়া বাঁহৰ জপাত আছে। আমি তাকে যিটো মানুহ যাতে ওচৰত নাযায় বা কি নকৰে তাকে আমি অলপ প্ৰটেকশ্যন দিবৰ কাৰণে আহিছোঁ। এতিয়া হাতীটো আমি এতিয়া খেদোৱাৰ প্ৰব্লেম হয়, গতিকে আমি সন্ধিয়ালৈকে বাট চাম। হাতী আজি ৰাতি আহিছে আৰু এইটো সম্ভৱতঃ এইটো বেংগল ছাইডৰ পৰা আহিছে আমাৰ সন্দেহ আৰু কি। যোৱাবাৰো এই ইয়াতে মাজা খোকচাগুৰি ছাইডতো আমি তেনেকৈ গাঁৱত সোমাইছিল। সন্ধিয়া হোৱাৰ লগে লগে তেওঁলোকে একদম সংকোচ পাৰ হৈ পেলাই বেংগলত গৈছে। এইবাৰো ঠিক তেনেকুৱা কৰে হয়তো আমি অনুভৱ কৰিছোঁ, মানে ৰাতি হ'লে গুচি যাব। এতিয়া যদি দিনত আমি খেদাওঁ বা কিবা কৰোঁ তেতিয়া মানুহবিলাক ক'ৰবাত কিবা কাম কৰি আছে বা ইফালে গোটেইটো গাঁও হয়তো মানুহ ক'ৰবাত মাৰি যাব বা ঘৰ থৰ ভঙাই যাব, যাৰ কাৰণে আমি এতিয়া অপেক্ষা কৰিব লাগিব এতিয়া সন্ধিয়া ৰাতিলৈকে। এতিয়া আমি একো কৰিব নোৱাৰি আৰু কি। এতিয়ালৈকে মানুহৰ ঘৰ কিবা কিবি নষ্ট কৰিছে নাই? নাই, আমি এতিয়া দেখা পাইছোঁ একো কৰা নাই কাৰো, খালি এটা সৰু পায়খানা অলপ ছাইড দি ভাঙি গৈছে আৰু কি। হয়তো দেখাত লাগিবলৈ ভাঙিছে হয়তো, ইয়াৰ বাহিৰে আমি একো দেখা নাই। আৰু কোনো এতিয়ালৈকে কোনো মানুহৰ কোনো এক্সিডেণ্ট হোৱা নাই। তাৰপিছত ছাৰ শুনি পাইছে মানে बे मारा होनायावहाय मैदेर मानै फैदों आरो बे मैदेरा नैबे दख्लाजों ओरै हाबदों, बे बागानजों हाबनानै नैबेजों थांदों आरो। ओमफ्राय मैदेराथ' जों नुनाय मथे नुदों आरो नुनाया मोजाङैनो, हाथाइ गोजा दं आरो मानैबो हाथाइ गोजा। ओमफ्राय बे मैदेरा हाबनानै बे बागानाव दंगासिनो दं आरो दासिमबो। ओमफ्राय गामियावहाय बे आंनि फंबायनिनो नगेन होनना बुङो, बिनि फायखानाखौ एसे बोरलाबबाय, ओमफ्राय बे साहानि न'खौ एसे थुफ्लंदों आरो। बेबादि रावबो मानसिखौ जेबो जेबो खालायाखै, आबादखौ खहा जायाखै, जेबो जायाखै आरो। खालि बे न' गंसे एसे थुफ्लंदों, ओमफ्राय फायखानाखौ बोरलाबदों आरो बेल'नो।